গোয়াল দিব আহিছে গুড মৰ্ণিং নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভালে আছে ভালে থাকক এই বহুত দিন হ'ল ব্লগ আচলতে ভালকৈ বনোৱাই নাই আজি আৰম্ভণি কৰি দিছোঁ আৰু আজি এটা নতুনকৈ দিন আৰম্ভণি কৰিছোঁ ভালকৈ আজি অকণমান দীঘলকৈ বনাম আৰু ব্লগ এটা এইকেইদিন বনোৱাই নাই বহুত দিন হ'ল আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি কিছুমান কথা ক'ম আৰু কি হৈছে কি হোৱা নাই কিছুমান কথা মোৰ কথা ক'ম আৰু আপোনালোকে চাই দিব কালি ভিডিঅ'টো যদি জানিবলৈ ইচ্ছা আছে শেষলৈকে চাই থাকিব যদি জানিব ইচ্ছা নাই নালাগে যদি জানিব ইচ্ছা আছে শেষলৈকে চাই থাকিব খালি ভিডিঅ'টো আৰু ৰাতিপুৱা আজি গৰুকেইটা এৰাল দিব আহিলোঁ আজি সেইটো কাৰণে ৰাতিপুৱাই আৰম্ভণিটো কৰি দিলোঁ আৰু ভিডিঅ'টো আমাৰ এই লাও আহিছে আজি ৰঙালাও লৈ আহিছোঁ এতিয়া স্কুল নাই যে পৰীক্ষা হৈ গ'ল আৰু এতিয়া এটা লগতে লৈ আহিছোঁ অকণমান এনেকৈ আহক আৰু ঘূৰি হওক আৰু সেইটো শেষলৈকে চাই দিব খালি আৰু মই মানিমুনি কেইটামান অলপ গুলি লওঁ আজি চাটনি খাব লাগিব মানিমুনি সেয়াই আৰু খালি আজি বতৰটোহে অলপ ডাৱৰীয়া হৈ আছে ডাৱৰীয়া হয়তো ভালেই আছে অলপ বৰষুণ লাগে নহ'লে ইমান শুকান হৈ গৈছে খৰাং হৈ গৈছে গছ গছনিটো বাদেই সেইটোতে কষ্ট পায় আৰু এইফালে লগতে ধান খেতি কৰিছে অলপ পানী নাই কিমান পানী দি থাকিব মেচিনৰ পৰা উলিয়াই সেইটো কাৰণে বৰষুণকণ পৰিলে ভাল হ'ব আৰু লাও কিবা এটা কৈ দে ক কি নকওঁ মানিমুনি আজিকালি কমিয়ে গ'ল দিয়ক বহুত মানে ছিগেতো বহুত মানে খায় কমি গৈছে আৰু তথাপি আছে এবাৰ ছিগিম অলপ মানে ইয়াত চাটনি খাবলৈ এবাৰ ছিগি লৈ যাওঁ অলপ আৰু ভিডিঅ'টো শেষলৈ চাই থাকক পিছত আকৌ লগ পাম আৰু হৈ গ'ল আৰু চাটনি খাবৰ কাৰণে এইকেইডাল তুলিলোঁ হৈ যাব আৰু এতিয়া ঘৰলৈ যাওঁ আজি ভাত পানী খাই ল'ব লাগিব ভাত পানী খাই পেলাই অলপ কাম বন কৰিব লাগিব পুখুৰী এটা আছে ঘৰৰ পুখুৰী সেইটো চাফা কৰি আছে মানে চাফা কৰিবলৈ কালিৰ পৰা লাগিছোঁ কামত আজিও লাগিব লাগিব ভাত পানী ৰাতিপুৱা কেইটামান খাই লওঁ সেইটো কামত লাগি যাব লাগিব আৰু মোৰ বিষয়েনো কি ক'ম এয়া অলপ ক'ম আৰু কিমানলৈকে পঢ়িলোঁ কিমানত বাদ দিলোঁ কি কৰি ফুৰিছিলোঁ ক'ত গ'লোঁ কি কৰিলোঁ সেইটো বিষয়ে অলপমান ক'ম আৰু লাষ্টলৈ ভিডিঅ'টো শেষলৈকে চাই দিওঁ খালি আমাৰ লাও যে লাও বুলি যে কয় লাও মানে তাৰ মাথাটো অলপমান গোল নিচিনা যে সেইটো কাৰণে তাক মানে মৰমতে চবে আৰু এই ৰঙালাও নিচিনা মাথাটো বুলি তেনেকৈ কওঁতে নাই নামটোৱে সেইটো হৈ গ'ল মানে ৰঙালাও সেইটোৱে আৰু এনে চবে মৰমতে কয় আৰু ৰঙালাও বুলি বেলেগ একো নাম নাই তেনেকৈ এনেকৈ হেৰি নহয় ভাল নামটো হ'লে কৌশিক বৰদলৈ নাম ধুনীয়া নাম কৌশিক বৰদলৈ ভাল নামটো আৰু স্কুলত দিয়া নামটো এইবাৰ হেৰি পাইছে পৰীক্ষা দিলে এবাৰ দ্বিতীয় শ্ৰেণী পৰীক্ষা দিছে কি পাছ কৰিলে এবাৰ তৃতীয় শ্ৰেণী পাবগৈ আৰু পিছত লগ পাম আৰু খালি ভিডিঅ'টো শেষলৈকে চাই দিব আৰু বৰদোৱা মেলা আৰম্ভণি হৈ গ'ল আৰু আপোনালোকে সকলোকে নিমন্ত্ৰণ দিছোঁ বৰদোৱা মেলা চাবলৈ আহিব সকলোৱে ফাকুৱাত আজি 6 তাৰিখৰ পৰা আৰম্ভ হ'বই আৰু আৰম্ভ হ'লে আৰু লাহে লাহে দোকান বজাৰবিলাক বহিলে হ'লে আৰু এতিয়াৰ পৰা চাব পাৰিবই আৰু মানে আহিব পাৰিব লাহে লাহে বহুত এনে মানুহ আহি আছে বহুত মানুহে আহি আছে সেইটোৱে আৰু আপোনালোক সকলোৱে নিমন্ত্ৰণ দিছোঁ বৰদোৱা মেলা চাবলৈ আহিবলৈ নিমন্ত্ৰণ জনালোঁ গুৰুজনাৰ জন্মস্থান আৰু এয়া বৰদোৱা আলিপুখুৰী শ্ৰীমন্ত শংকৰদেৱ আৰু সকলোৱে নিমন্ত্ৰণ জনালোঁ চাব আহিব আৰু বৰদোৱা মেলা জাষ্ট এটা খাই আহিলোঁ অথনি ৰাতিপুৱা অনা মানিমুনি চাটনি আৰু লগতে স্কচ আলু চব্জি বনালে মাছ মাংস একো নাই তাৰ লগতে খালোঁ আৰু তামোল খাই আছোঁ কথাখিনি কৈ আছোঁ অলপ
কথাখিনি কওঁ আৰু মই 2010 চনতে স্কুল বাদ দিলোঁ আৰু 2010 চনত মই তেতিয়া 10 ক্লাছ আছিলোঁ। 10 ক্লাছ পঢ়ি আছিলোঁ। সেই টেষ্টটো দিলোঁ। টেষ্টটো দিয়াৰ পিছতে আৰু আপোনাৰ টেষ্টটো বেয়া হোৱা নিচিনা হৈছিল আৰু হেৰিত গুচি গ'লোঁ, গোলাঘাটত দলঙৰ কাম কৰিবৰ কাৰণে গুচি গ'লোঁ আৰু সেইফালে মানে গুচি গ'লোঁ আৰু তাত থাকিলোঁ 2 মাহ। ডিচেম্বৰত গৈছিলোঁতো, 2010 চনৰ ডিচেম্বৰত গৈছিলোঁ। তাৰপিছতে জানুৱাৰীত গুচি আহিলোঁ আৰু মাঘৰ বিহু হওঁতে মাঘৰ বিহুত গুচি আহিলোঁ। তাৰপিছতে তাৰপৰা আহি আকৌ শিৱসাগৰত আকৌ দলং কামে কৰিব গ'লোঁ। শিৱসাগৰত থাকিলোঁ বহাগ বিহুলৈকে, বহাগ বিহুত গুচি আহিলোঁ। তাৰপিছত আহি হেৰিত থাকিলোঁ, এয়া মৰিগাঁৱত থাকিলোঁ আহি 2 মাহমান। তাত 2 মাহমান থাকিলোঁ, তাত কাম কৰিলোঁ, দোকানত কাম কৰিলোঁ, কচমেটিক দোকান আছিলে, তাত কাম কৰিলোঁ 2 মাহমান। তাতো ভাল নালাগিলে গুচি আহিলোঁ, অলপ অসুবিধা, সেইটো কাৰণে গুচি আহিলোঁ আৰু তাৰপিছত আকৌ দলঙৰ কাম কৰিব গ'লোঁ গোলাঘাটৰ ফালে। তাৰপৰা আহি পেলাই তাৰপিছত নেক্সট 2013 চনত হেৰি পালোঁগৈ, 2012 চনত গুজৰাট পালোঁগৈ। গুজৰাটত থাকিলোঁ, এবছৰে থাকিলোঁ মোটামুটি। এবছৰ থাকি পেলাই তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰত আহি পেলাই থাকিলোঁ, 2013 চনত ঘৰলৈ আহিলোঁ। আৰু 13 লাষ্টত আগষ্টতে মই গ'লোঁ গুৱাহাটীত মামাহঁতৰ ঘৰত কোম্পানীৰ কাম কৰিব গ'লে। কোম্পানীত থাকিলোঁ, তাত 6 বছৰমান থাকিলোঁ। 2019ত গুচি আহিলোঁ। অলপ অসুবিধা মানে কি, বেমাৰ হৈছিল অলপ, সেইটো কাৰণে গুচি আহিলোঁ আৰু বেমাৰ হোৱাৰ কাৰণে গুচি আহিলোঁ। তাৰপিছতে তাৰপৰা আহিতো আৰু তাৰপিছত কৰোণা হ'ল, গোটেই দুনিয়াখনে কৰোণাত সোমালে আৰু 19 লাষ্টৰ পৰা গোটেই কৰোণা। 2020 একেবাৰে লকডাউনে। 20ত তেনেকৈ গ'ল, ঘৰতে থাকিলোঁ। তাৰপিছত লাগি গ'ল 21ত গ'লোঁ কেৰেলাত থাকিলোঁ এবছৰে হ'ল আৰু এবছৰ। 2022ত এপ্ৰিলত গুচি আহিলোঁ আৰু এপ্ৰিলত অলপ অসুবিধা হোৱাৰ কাৰণে গুচি আহিলোঁ। ঘৰৰ ডাঙৰ প্ৰব্লেম এটা হৈছিলে, সেইটো কাৰণে গুচি আহিব লগা হ'ল আৰু গুচি আহিলোঁ আৰু তাৰপিছতে এতিয়া ঘৰতে এনেই আছোঁ আৰু বৰ্তমান। পঢ়া শুনা সেইটোৱে আৰু 2010 চনত পঢ়াটো বাদ দিলোঁ আৰু তেতিয়া বয়স আছিলে মোৰ 16 বছৰ আছিল তেতিয়া। 2010ত 16 বছৰ হৈছিলে মুঠতে পঢ়ি থাকোঁতে। পঢ়া এৰাত মানে 16 বছৰ হ'ল আৰু 16 বছৰত স্কুলত বাদ দি পেলাই কাম বনত সিফালে ঘূৰি ফুৰিছোঁ আৰু বয়স হোৱাই নাই কিন্তু কাম বন কৰা। স্কুল পঢ়ি থকা সময়তে বয়সতে আমি কামত সোমাই গ'লোঁ আৰু কাম কৰাত লাগি গ'লোঁ। সেইখিনিয়ে কাহিনী। আৰু বহুত ধৰণৰ মানুহ লগ পালোঁ, বহুত ধৰণৰ কথা শিকিলোঁ, বহুত ধৰণৰ ঘটনা ঘটিছে, ভালে বেয়াই। ভাল ঘটনাও, ভাল মুহূৰ্তবিলাকো আছে, বেয়া মুহূৰ্তবিলাকো আছে। মনত পৰে আৰু কেতিয়াবা বহুত ধৰণৰ ঘটনা ঘটিল। বাকী আৰু সিমানেই আৰু কথাখিনি অলপ ক'লোঁ আৰু মনত জনাব মন আছে, মন যোৱাৰ কাৰণে মই কথাখিনি জনালোঁ। আৰু ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যদি ভাল লাগিলে কমেণ্ট এটা মাৰি দিব। আৰু লগতে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। আজিলৈ বাই বাই আৰু গুড নাইট।